হেল্ল' গাইজ চ' আজি এবছৰৰ মূৰত ফাইনেলি মোৰ আৰু এবাৰ বাৰ্থডে আহিল তো বাৰ্থডে বুলি আয়োজন নকৰা নহয় আয়োজন অলপ কৰিছোঁ ফ্ৰেণ্ডছবিলাক আহিব তাৰপিছত বহুত কিবা কানি হ'ব এতিয়াতে নকওঁ ভ্লগটো চাই থাকক শেষলৈকে চাব আৰু হয়তো আজি ভ্লগটো অলপ দীঘল হ'ব পাৰে কাৰণ বহুত কিবা কিবি আইটেম আছে চ' শেষলৈকে চাই থাকিব তো মই ফাৰ্ষ্ট বুলি মন্দিৰত অলপ সেৱা সৎপান কৰোঁ আৰু ভাল হওক বুলি কাৰণ মোৰ অকল নহয় সকলোৰে ভাল হওক সকলোৰে সুখত থাকক সকলোৰে ভাল হওক মই সেইটোৱে বিচাৰোঁ তো সেইবুলি মন্দিৰত সেৱা এটি লওঁ তাৰপাছত আকৌ আহি আছোঁ তো এয়া মন্দিৰত সেৱা কৰিলোঁ সেৱা কৰি উঠি পিছফালে গ'লোঁ মাহঁতেনো কি কৰি আছে এয়া মা আৰু দেউতাই যোগাৰ কৰি আছে খাদ্য অনুভৱ বাবামণিক মাত দা দেউতাও ক অনুভৱ দেউতাই লাজ কৰে এইবিলাক সেইকাৰণে তলমুৱা হৈ আছে অনুভৱ ক মাইৰ অনুভৱ বাবামণিক মাতিব লাগে দেউতাৰ অনুভৱ মই আকৌ নকওঁ বোলে চেচ দে মই আকৌ নকওঁ দে এইগিলা বতু আৰু কি কৰিম আৰু চ' মোৰ ফাৰ্ষ্ট গেষ্ট বিদ্যুৎ দা বহুত থেংক ইউ কি ক'ম আৰু মানে ডিউটি আছে দাদাৰ তাৰপিছত ডিউটি থকা এতিয়াও মোৰ কাৰণে আহিছে বৰষুণত জিকি আহিছোঁ উপায় নাই আৰু বৰষুণত জিকি জিকি নহওক বহুত ভাল লাগছি ফাৰ্ষ্ট আহি পাইছে সেইকাৰণে নাহিলোঁ ইমান কষ্ট কৰি পেলাই বৰষুণত জিকি আহিছোঁ চ' প্ৰিয়ংকাৰ ব্লগবিলাক চাই থাকিব অলপ চেষ্টা কৰিছে কি হয় ভুল হ'লে কিবা শুধৰাই দিব আপোনালোকে আৰু চাই থাকিব আৰু মোৰ নামনি হিৰ' চেনেল এটা আছে প্ৰিয়ংকাই মোৰ তাত শ্বৰ্ট ফিল্ম বনাইছে ডেছক্ৰিপশ্যনত দি দিম মই বাৰু লিংকটো ময়ো দি দিম ভিডিঅ'ত নতুন ভিডিঅ' আহিলে লিংকটো প্ৰিয়ংকাৰ চেনেলত আৰু প্ৰিয়ংকাই দি দিব মোৰ চেনেলৰ লিংকটো চাই থাকিব কি ক'ম আৰু সেইখিনিয়ে আৰু আহি আছে বহুত আহি আছে অলপ টাইম ৱেইট কৰক ইমান কষ্ট কৰিছোঁ এটা সময়ত আজি মোৰ কাৰণে মাংস নানলে এই দুজন ব্যক্তি মুখখন ঘূৰাই দিছে চাংটো চাদ্দা আগৰ এতিয়া লাৰিব লগা হৈছে না ঘড়ীটো সোনকালে ল'ব লাগিছিল ব্ৰেণ্ডেড মানুহ আৰু কি ক'ম আৰু মালিক দা বাৰ্থডে বুলি এইবাৰ বিশেষ একো কৰা নহ'ল কাৰণ সময়ৰ অভাৱ লগতে ব্যস্ততা তো সেইকাৰণে বাকী একো নাই ভাবিছোঁ কি গোটেইকেইটা যিহেতু ফ্ৰেণ্ডখিনি আহিবই মোৰ তো সেইকাৰণে গোটেইকেইটা লগে ভাগে খানা এটা খাওঁ সেইখিনিয়ে আৰু বাকী স্পেচিয়েল বুলি একোৱেই নাই এইবাৰ আৰু মানে সেই আৰু ব্যস্ততা চব তো সেইকাৰণে খানাকে এটা খাই দিওঁ আৰু ফ্ৰী দিম বুলি তো সেনেকৈ ভাবি এইখিনি যোগাৰ কৰিছোঁ কোনো যাতে বেয়া চেয়া নাপায় যাতে সিদিনাৰ কাৰণে কাৰণ মোৰ বাৰ্থডে আগষ্টৰ 4 তাৰিখতে অলৰেডি গুচি গ'ল তো চৰি সিদিনাৰ কাৰণে কোনোবা যদি বেয়া পাইছোঁ আমাৰ আৰম্ভ হৈছে ৰান্ধনি তলত জুয়ে নাই কেনে মানুহে হাও যাবা দিছোঁ হেৰি আজি খৰিটোও পিন্ধা নাই 2টা বজাত আহিছে 2টা বাজি গেল ৰূপম দা ঋষি দা ইফতিকাৰ দা আৰু এইটো সত্য দা আৰু এইটো বগা দা আজিও হেল্ল' মাৰি আছে এইমাত্ৰ কাটি দিছে তো আৰু আহি আছে কিবা কিবি আছিফ দা কেনে অৱস্থা আকলা আকলি কষ্ট কৰি আছে মানুহটোই আমাৰ আধা আধি হ'লে মোটামুটি তে পুৰা ভাখৰি ঘৰত পুৰা একদম লাগে দিছোঁ আৰু গৰমত তাকো জোতা পিন্ধি আছে ঘড়ী পিন্ধি আছে কলপাতত থৈছোঁ ভাত কলপাতত থলেও তলত আছে তো সেইখন চালত থৈছোঁ আৰু সেইটো কৈছোঁ ন অৱস্থা আৰু এতিয়া আমি বাহিৰত বিৰিয়ানীৰ দোকান দিম মানে ৰেডি কৰি আছোঁ আৰু এই বহুত মিছা কথা কৈছে বৰমাত আছে বোলে মানে কিবা হেৰি কৰিব লাগিব বুলি মই মানে তেনেকুৱা সময়টো মিলাব নোৱাৰো ন সেইকাৰণে অকণ মিছা ক'ব লগা হৈছে চোতা আগলা এটা কষ্ট কৰি আছে বেচেৰা বেয়া লাগছে আমাৰ মন চন
ভিডিঅ' কৰিব দিয়া মাতা নাই গুনো মালিক শেষত আহিলে অলপ কাম কৰি আছে বহুত কাম কৰিলো মই আৰু দেৰি দিব লগা আছে ৰবা হ'ব নেকি ৰ'দত ওপৰত তুলিব দে ইথা এনে ভিডিঅ' হৈ আছে এইটো হেৰিৰ ভিডিঅ' ফটো তুলিব লাগিব এগুলা ঠগা ঠগা রাডা আগলা ফাইনালি আমার বিরিয়ানি ডান মানে হেৰি কৰা ডান আমি এটা ফটো মাৰিম মানে পঢ় আহি আছে কিবা ৰোড শ্ব'ত আহি আছে এইগিলা নকৰিব এইটো আপোনালোকে দেখা পাইছে চাগে হ'ব আৰু লাহে লাহে বাকীবিলাক আহিলে খাম আৰু আস্তেকে বিৰিয়ানী বনালে এতিয়া বিৰিয়ানী বনোৱা হোৱাৰ পিছত এতিয়া গা ধুই আছে এতিয়া গা চা ধুই ফ্ৰেছ হৈ বিৰিয়ানী খাব वाह आसिफ वाह মই পাৰি গৈছো ব্লগটো আধা বনে কিনে আবামণি দা এয়া মিঠু দা এয়া আমাৰ চেফ আৰু বিলেনিও চব অলৰাউণ্ডাৰ আজিৰ পিছমৰা দিছে তাৰমানে মানুহগিলা তো ৰাইজ ভাল লাগছি না খাই হাও মাতব লাই দিওঁ মই ইমান শান্ত মানুহ নহয় কিন্তু মোৰ লগত অশান্ত হৈ যাব লাগিব ভাল লাগছি না ভাল লাগছি যদি আমাৰ পেমেণ্টটো কাট কৰিব নহয় নহয় পেমেণ্টটো দেউতাক মাতো বাহিৰত হেৰিত মানে বাটা এখন লৈ পেলাই দেউতা বহি থাকিব আপোনালোকে মানে হেৰিটো পেমেণ্টটো কৰি থাকিলি হ'ল ছেকেণ্ড মানুহ দাদাৰ খাদ্য বেলেগ মানে দাদাৰ কিবা অসুখ হৈছে সেইকাৰণে নাখায় মানে গেষ্ট্ৰিকৰ প্ৰব্লেম মেইন মানুহ বন মানুহ কেনে হৈছে হা বঢ়িয়া না ৰিবম দা এখেতে মেইন মানুহ অৱশ্যে কষ্ট কৰিছে খৰি চৰি জুই এখেতে দিছে কিন্তু জুইতে মানুহ মেইন মানুহ বুলিও ক'ব লাগিব ৰিয়েকশ্যন আছিফ দে কেনেকৈ চাইছি জুইটা মানুহ নহয় নহয় গাইছ মানে খাদ্যত জুই দিছে এখেতে নাজে ময়ো সেইকাৰণে ধৰছোঁ বৰ হৈ গৈছে মানুহগিলা আমলা হৈ গৈছে একদম গোটেই মেখা অঁ মন দা নতুনকৈ আহিছে থেংক ইউ তাৰপাছত লেজি প্ৰাণী এইটো এটা আৰু এইটো এটা বহুত বেয়া পাইছোঁ আৰু এইটো জান মোৰ এইটো ডেইজি এইটো এটা তো মোবাইলতে ব্যস্ত এইখিনি কষ্ট কৰাৰ কাৰণে মোৰ কাৰণে বহুত বহুত ধন্যবাদ তোমাক আপোনাক চৰি এয়া থাৰ্ড বেচ খাই আছে লাষ্ট মানুহে কেইটা আৰু এই বাইদেউ মই ৰাতিপুৱাৰ পৰাই ফোন কৰিছোঁ তাইক কালিতে কৈছোঁ সোনকালতে আহিবি 2টা বজাত আহিবি আহি পাইছে 4টা বজাত ঠিকে আছে আৰু এখেত লোক আৰু এইজন ব্যক্তিক চিনি পাইছেনে নাই এইজন ব্যক্তিলে হাঁহি উঠি আছে না মোৰ কি হ'ব দে খাই ল খা মোকে পাত্তা দে নাই কোনো মই আৰু বিদ্যা গোটেইকেইটাৰে এটাকে মোবাইল লৈ ল'ম শুনে ভাল কোনো মোবাইল দিবা নাই চব কথা পাতি আছে बाबूक मिस करशो को निकला है अभी सब लोग जाने वाले हैं उसके साथ मैं भी जाने वाली हूँ जो आते बेया से ना पापा को दुआ में याद रखना ओके निश्चय थैंक यू काला
বাই বাই দৰ বেছে নাপাৰ জিন্তু দা বেছে নাপাবা আৰু গুড নাইট খুৱাই বহুত ভাল লাগিল আজি গোটেই এটা লগলৈ ৰৈছিল লগ তাৰপিছত আমাৰ মহন্ত আছে দেখা দে মহন্ত तो ये भी जाने वाला है अभी हमारा मोहन साहब डायरेक्टर साहब আৰু লাও খা বেঙনা খা বছৰে বছৰে বাঢ়ি যা প্ৰিয়ংকাক ক'লো আশীৰ্বাদ দিলোঁ थैंक यू বাৰ্থডে বুলি অকণমান ঘূৰি আহোঁ আমি যাম লগত পিছফালে এই দুটা আছে এই আৰু এই দুটা আছে তো মানে গাইজ কি হ'ল এটা মেইন কথা মানে মই ভ্লগ বনালে পাৰি যাওঁ যে মই ভ্লগ বনাইছোঁ বা কিবা কৰিছোঁ ব্যস্ততাৰ মাজত চব পাৰি যাওঁ তো কেক চেক কাটা বহুত কিবা কাৰণে ভিডিঅ' ক্লিপ নাপালোৱে মই বৰ্তমান দাদা আহি পালে তাৰ কাৰণে বহুত বহুত ধন্যবাদ দাদাক ভ্লগ বনাই আছোঁ হাই কৰি দিয়ক একবাৰ হাই জন্মদিনৰ শুভেচ্ছা জনালোঁ বহুত বহুত ধন্যবাদ তাৰপাছত আমাৰ প্ৰাৰ্থনা তো বহুত বহুত থেংক ইউ দুটাকে এইটো ডাঙৰ বৌ পেহীহঁতৰ এইটো সৰু বৌ এইটো আমাৰ প্ৰিন্স এইটো হা দা হাও হৈছি দে মুখ মেলি চাই আছে তাহাঁতে ডিম্পি চিংকি চিকু তাৰপিছত বাবুৰ নাম কি আছিলে গাম্বুৰা গাম্বুৰা বুলি মাতো গাঁৱৰ গাম্বুৰা মানে দে বাবু নামটো ক ঋতুৰাজ হালৈ আৰু এইটো আমাৰ মৰমৰ আবু বহি আছে নাতনি কেইটা ক'ত হাও চ' এইবাৰ তন্ময় আহি পালে ফাইনেলি ইমান সময় মূৰত কি ক'ম আৰু ৰাতিপুৱাতে ইনভিটেশ্যন আছিল ৰাতিপুৱা মানে মোৰ এক্সাম আছিল একেদিন টোপনি গতি তাই আহিম বুলি কৈছোঁ আৰু কিন্তু আৰু মোৰ চবতে লাষ্টতে এণ্ডিঙে হয় আৰু বাৰ্থডেটো স্পেচিয়েল বাৰ্থডে মই প্ৰথম পালোঁ এইবাৰ তো আগষ্টৰ 7 তাৰিখটো স্পেচিয়েল হিচাপে ৰৈ যাব এভৰি কেলেণ্ডাৰ তো এভৰি কেলেণ্ডাৰত এটা ছফ্ট ডে হিচাপে ৰৈ যাব চ' উইচ চফ আৰু বহুত কাম কৰি আছে বহুত ভাল কাম কৰক এই কামৰ দ্বাৰাই যাতে আৰু আগবাঢ়ি যায় সেইটোৱে থেংক ইউ বহুত বহুত আৰু আছে গেষ্ট আছে দেখাই আছোঁ ঘৰৰ পাৰ্টি এয়া গীতু বৌ ভাগে আছে মানে মিক্স কৰি আছে আৰু এইটো বৌ এইটো দেখাই পালা ঘৰৰ পাৰ্টি আৰু এইটো পল্লৱী আৰু এই দুটা কাষৰে চিষ্টাৰ হয় চ' ঘৰৰ পাৰ্টি আৰু বৰ্তমান আৰু আছে বাৰু তন্ময় আছে তাৰপাছত আৰু আহি আছে গেষ্ট আহি আছে আৰু দেখা পাব আপোনালোকে অলপ সময় পিছত বৰ মৰম চকলেট খাব পইচা দিছি এই দিছি ইয়াতেতো মোৰ লাষ্ট মেম্বাৰ তন্ময়টো দেখা পাইছে ইফালে কফিল দা ইফালে আমাৰ সমদ দা আৰু এইটো অংশুমান হাজৰিকা অঁ দে দি মাই দি অঁ এন্দকে দিছি এন্দটো বোলে এখন পাতত খাই সেইকাৰণে মায়ে কৈছি নেদাং দে এন্দকে চাহ দি নাখায় বোলে এতেতো দিনটোৰ শেষত এক টপা বেয়া লাগছি সঁচাকে কাৰণ যিখিনি মানুহ মাতিছিলোঁ সেইখিনি আহিছে বাৰু তাৰপিছতো মানে ৰৈ গৈছে আৰু এভেইলেবল হৈছে আৰু তো বৰ্তমান বেলেগ হেৰি নাই আৰু ব্যৱস্থা নাই চ' ৰাস্তাত যিখিনি পাওঁ সেইখিনি হেল্প কৰি দিব আমাৰ তন্ময় আৰু কপিল দাই লগতে যাক যেনেকৈ পায় আৰু সেনেকৈ ভগাই দিব আৰু বস্তুখিনি মোৰ লাষ্ট মানুহ আৰু চবতছে কি স্পেচিয়েল মানুহ
ইটাই এই দেৰি গেল তথাপিও এই খুৰী দম খাই পেলাই আহিছোঁ মই যি দম দিছে খুৰী মোক যোৱা ভাল তো দুখ লাগিল আমি মানে বৰ্তমান একো কাম কৰা নাই দেউতাই বহুত এক্সাইটেড হৈ আছে গিফ্ট গেলা খুলিব চ' মানে গিফ্ট খুলি আছোঁ কিছুমান গিফ্ট দেউতাই খুলি আছে পেকিং মাও বহি আছে অলপকে যাও বহি আছে তো চাওঁ আৰু কি কি হয় ব্লগটো চেছ কৰোঁ একেলগে মানে কি এইগিলাখান পেকিংবিলাক খুলিলোঁ কাপোৰ দুটা ক'ব পাৰি গৈছোঁ কাপোৰ এইটো মন্দাই দিছে আৰু সেইটো মিঠুদাই দিছে এইটো মনত আছে এইটো কাপটো দেখি হয়তো গম পাইছে কোনি দিছে তাৰপাছত এইটো বগাই দিছে তাৰপাছত চকলেট এই মাখা তাৰপাছত এখন বিদ্যুৎ দাই দিছে তাৰপাছত এই দুখান এখন ৰহানে দিছে এখন ৰচিদুলে দিছে তাৰপাছত এইটো ইফতিকাৰ দাই দিছে তাৰপাছত এইটো আৰু চকলেট এটা আমাৰ ৰখালাপ টিমে দিছে তাৰপাছত বডি স্প্ৰে কোনে কি দিছে গম নাপাওঁ এইটো এটা বডি স্প্ৰে তাৰপাছত চকলেট বাৰু এইগিলাখান আছে বাৰু তাৰপাছত এইটোৰ লগত আপোনাৰ এইটোও আছে এইটো কিবা ইনকে আছিল পাৰি গ'লোঁ কিবা ইনকে আছিল এতে ৰিংটোও আছে আৰু নেল পলিচটোও আছে একেলগে তাৰপাছত এইটো দিছে স্পেচিয়েল গেষ্ট আছিল আজি আমাৰ প্ৰদ্যুৎ ভূঞা দা চ' তেখেত আহিছিল তেখেতে এইটো দিছে খুব মৰমত দিছে আৰু ইমান মানে ব্যস্ততাৰ মাজতো মোক একাষাৰ মাত দি গৈছে তো বহুত ভাল লাগছে সেইটোৱে আৰু ক'ৰবাত কিবা সৰু সুৰা পৰি আছে আৰু গম পোৱা নাই এইটোত ঘড়ীটো আছিল আৰু ক'ৰবাত কিবা আছে কিজানি বৰ্তমান এইখিনি আৰু বিচনাত মানে ওলাই আছে আৰু তো আৰু গাইছ আৰু পইচা উঠছে ৩,০০০ টকা উঠছে পইচা আৰু লগতে মোবাইল এখন খুলিলোঁ আহি পেলাই লাষ্ট টাইমত চালোঁ এখন কি কোনে কি দিছে লাষ্ট টাইমত ভালেই হ'ল মোৰ আহি পেলাই চকুত অলপ বেছিকৈ খালোঁ ময়ো আহি পেলাই তাৰপিছত দাদাই দেখাব পালাক গিফ্টবিলাক দেখা পালাক লগতে মানে কি হ'ল গোটেইখিনি পালাক তো অফিচৰ পৰাই ইমান কষ্ট কৰি আহি আৰু খুৰী দম দিছে মই যি দম দিছে একে আছোঁ মই ঘৰত গেছি ভৰি হাত দিছি মই ফোন কৰাতে মায়ে দম দিছি গাড়ী ওলাইছি আৰু আহিছি কইতে তো ভাল লাগিল অহাৰ কাৰণে বহুত তো আজিৰ ভ্লগটো এইখিনিতে খতম কি ক'মনো আৰু সেয়াই আৰু বাৰ্থডে বুলি টায়াৰ্ড একদম টায়াৰ্ড ৰাতিপুৱা মোটামুটি 6:30-7টা মানৰ পৰাই একদম ভাগাৰ আৰু এইটো দেউতা ভাগাৰ আৰু এইটো মোৰ পুৰাণা চাগত তন্ময় দিয়াটো তুমি ক'ৰবাত থৈছ এটা গিফ্ট দেউতাই লুকাই থৈ দিছে মানে বেলেগ নহয় বডি স্প্ৰে এটা সেইটো বোলে দেউতাক লাগিব দেউতাই মানে সেইটো লুকাই থৈ দিছে এইটো মোৰ আগৰে গাইছ এইটো মই মানে নৰ্মেলি মই এইটো ইউজ কৰোঁ ডেনভাৰ এইখিনি আৰু অঁ আচ্ছা মোৰ স্পেচিয়েল একদম স্পেচিয়েল বেষ্ট ফ্ৰেণ্ড বুলি ক'ব লাগিব বৰ্তমান আমাৰ দীক্ষিতা মজুমদাৰ দীক্ষিতা পাগলি মোৰ জান গমে পায় তাই এইটো দিছে তো বহুত বহুত থেংক ইউ মই ভগৱান কিমান পালোঁ গম নাপাওঁ কিন্তু তাই এইটো খুব মৰমত দিছে তো মই এইটো ৰুমত আলে থ'ম আৰু তাকো ময়ূৰ দিছে গতিকে দেউতাই লগালগ কৈছে ময়ূৰপংখীৰ ময়ূৰ গতিকে ময়ূৰপংখী আহি আছে 6 তাৰিখে ময়ূৰপংখী আহি আছে যদি ময়ূৰপংখীৰ আগত আপলোড হয় ব্লগটো তেতিয়াহ'লেতো হ'লে যদি ময়ূৰপংখীৰ পিছত আপলোড হয় তেতিয়াহ'লে আমাৰ ময়ূৰপংখী ৱেব ফিল্মখনৰ লিংকটো আপোনালোকক ডেছক্ৰিপশ্যনত দি দিম যদিও নাহে যদিও মানে কি মোৰ ব্লগটো যদি আগত আহে তেতিয়াহ'লে এডি শ্বৰ্ট ফিল্মত আপোনালোকে আমাৰ ময়ূৰপংখী শ্বৰ্ট ফিল্মখন দেখা পাব গতিকে চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰি থওক তো আজিলৈ বাই বাই এৰিছোঁ